Hello everyone, welcome back to my YouTube channel Dewan Sir Tutorial. Dewan Sir Tutorial YouTube channel to লৈ মই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। LCM আৰু HCF ৰ যেটো বেসিক অলৰেডি আগৰ ভিডিওটোত মই ক্লিয়াৰ কৰিছো। তো এতিয়া মই LCM আৰু HCF ৰ মাজৰ এটা সম্পৰ্ক আছে আৰু এই সম্পৰ্কৰ ওপৰত বেস কৰি বহুত কোৱেশ্চন আহে। গতিকে আশা কৰো আপোনালোকে ভিডিওটো অলপ স্কিপ নকৰি শেষলৈকে চাব তেতিয়াহলে ধুনিয়াকৈ বুজিব পাৰিব। তো বলক দেৰি নকৰি আমি ভিডিওটো আৰম্ভ কৰো। সো LCM আৰু HCF ৰ মাজৰ সম্পৰ্ক কি? যে LCM into HCF সমান সমান হৈছে সংখ্যা দুটাৰ পূৰণফল। সাপোজ সংখ্যা দুটাক যদি আমি এটা n1 বুলি ধৰো আৰু এটাক যদি n2 বুলি ধৰো, তাৰ মানে যি দুটা সংখ্যাৰ আমি LCM আৰু HCF উলাম সেই সংখ্যা দুটাৰ LCM আৰু HCF ক পূৰণ কৰিলে পূৰণফল যিমান হ'ব সেই সংখ্যা দুটাক পূৰণ কৰিলে হেখিনি হ'ব। তো আমি এটা एग्जांपल লৈ যদি আমি চাও, এটা হৈছে আমাৰ সম্পৰ্ক LCM into HCF equal to n1 into n2। ইয়াত ধৰক আমি দুটা সংখ্যা লৈছো 4 আৰু 6। এই সংখ্যা দুটাৰ আমি যদি আমি চেক কৰো যে এই সংখ্যা দুটাৰ HCF কি আৰু LCM কি, তো এই সংখ্যা দুটাৰ আমি HCF যে 4 আৰু 6 ৰ 4 টক যদি আমি এনেকে ভাঙো 2 দুইবাৰ যাব, আকৌ 2 ৰে এবাৰ যাব, 6 ক ভাঙিলে 2 তিনিবাৰ যাব, আকৌ 3 ৰে দিলে এবাৰ যাব। তাৰ মানে 4 ইকুৱেল টু হল 2 into 2 into 1 আৰু 6 is equal to হল 2 into 3 into 1। তো ইয়াত আমাৰ HCF মানে কি? HCF মানে হৈছে কেৱল মিল থকাটো ল'ব লাগিব, অৰ্থাৎ মিল থকা ইয়াত কি আছে 2 আছে আৰু 1 আছে। গতিকে ইয়াত HCF হ'ব কিমান 2 আৰু LCM কি হ'ব? মিল থকাটো তো আমি লমে, মিল থকাটো তো আমি লবই লাগিব, মিল নথকাটো আমি লব লাগিব। মিল নথকা আমাৰ কি আছে 2 আৰু 3 আছে। গতিকে এটা পূৰণ কৰিলে কি হয় 3 গুণ 12। তো ইয়াত আমাৰ কি হৈ আছে 12 হৈ আছে। এতিয়া যদি আমি ইয়াত চেক কৰো যে লখাগু পূৰণ গখাউ, ইয়াত আমি লখাগু পাইছো 12 আৰু গখাউ পাইছো কিমান 2। এটা আমি লেফট হ্যান্ড সাইড লৈছো বাও পক্ষ। 12 2 গুণে কিমান পাই আছো আমি 24। এতিয়া হেফালে রাইট সাইড যদি আমি চাও সংখ্যা দুটাৰ পূৰণফল যদি চাও, সংখ্যা দুটাৰ পূৰণফল হৈছে আমাৰ কিমান? সংখ্যা দুটা হৈছে আমাৰ 4 আৰু 6। এই সংখ্যা দুটা যদি আমি পূৰণ কৰো 4 6 গুণ কিমান পাও আমি 24 পাও। সো আশা কৰো আপোনালোকে বুজিব পাৰিছে কি কৈছে যে লখাগু আৰু গখাউৰ পূৰণফল, লখাগু আৰু গখাউৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফলৰ সমান হয়। তো এটো এটা আমাৰ হৈছে ফৰ্মুলা। এই ফৰ্মুলাৰ ওপৰত বেস কৰি আমাক কিছু অংক দিয়া থাকিব। সো আমি অংকত যেতি एग्जांपलত যাম তেতি আপোনালোকে বুজিব পাৰিব। তো চাওক আপোনালোকে एग्जांपल চাওক। ইয়াত আমি এটা एग्जांपल লৈছো, আপোনালোকে চাওক एग्जांपलটো কি যে the LCM of two number is 2079 and their HCF is 27. If the one number is 189, find another number। মানে কি কৈছে দুটা সংখ্যাৰ লখাগু দিয়া আছে 2079, হিহতৰ গখাউ দিয়া আছে 27। এটা সংখ্যা n1 equal to 189, আনটো সংখ্যা n2 equal to কি হ'ব? তো আমি এটো কেনেকৈ কৰিম? ইয়াৰ কাৰণে আমি এটো ফৰ্মুলা ব্যৱহাৰ কৰিম LCM into HCF equal to n1 into n2। আমি এনেদৰে লিখিম n1 into n2 equal to LCM into HCF into n2 equal to LCM into HCF। তো এটা আমাৰ যিবিলাক ভ্যালু আছে এবিলাক বহাই দিম। n1 ৰ মান কিমান দিয়া আছে 189 into n2 equal to LCM কিমান দিয়া আছে 2079 into HCF কিমান দিয়া আছে 27। সো n2 equal to আমাৰ কি হ'ব 2079 into 27 divided by 189। এতিয়া আমি ক্যান্সেলেশন কৰিম, কাটাকাটি কৰিম। সো এটুৰে এটুক আমি কাটাকাটি কৰিম 9 ৰে 9 3 গুণ 27 আৰু 9 2 গুণ 18, 9 1 গুণ 9। আকৌ 3 ৰে 21 কাটিলে 7 বাৰ যাব, 7 ৰে আকৌ আমি এটু কাটিব পাৰো যে 7 2 গুণে 14, 20 ৰ পৰা 14 গল থাকিল কিমান 6, 6 আৰু 7 67, 7 9 গুণ 63, 67 ৰ পৰা 63 গল থাকিল 4, 4 আৰু 9 49। গতিকে 7 7 গুণ 49। তো আমাৰ কিমান থাকিল 297।
তো আনটো সংখ্যা আমাৰ কিমান হ'ল সো n = হ'ল 297 তো এনেকুৱা ধৰণৰ অংক পৰীক্ষাত থাকিব এই চাৰিটাৰ ভিতৰত যিকোনো তিনিটাৰ ভ্যালু দিয়া থাকিব আৰু এটাৰ ভ্যালু আপুনি উলাব লাগিব এনেকুৱা ধৰণৰ অংক যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কমন অংক মানে এনেকুৱা ধৰণৰ অংক পোৱা যায় গতিকে আজিৰ ভিডিওটো মই ইয়াতে সমাপ্ত কৰিম কাৰণ বেছি দীঘল হৈ গৈ আছে পৰৱৰ্তী ভিডিওত এনেকুৱা ধৰণৰ আৰু এক্সাম্পল মই আপোনালোকৰ কাৰণে লৈ আহিম আপোনালোকে যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব আৰু আপুনি যদি চেনেলটোত নতুন তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দি অল নোটিফিকেশন অন কৰি ৰাখিব আজিৰ ভিডিওটো মই ইয়াতে সমাপ্ত কৰিছো দেখা হ'ব পৰৱৰ্তী ভিডিওত থ্যাংক ইউ